নমস্কাৰ বন্ধুসকল আজি এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰত আকৌ আহিছোঁ হয় বন্ধুসকল মই আজি আপোনালোকৰ টপিকটো ভিডিঅ' বনোৱা টপিকটো হ'ল মেইন কাৰণ দানাৰ দাম এনেকুৱাকৈ বৃদ্ধি পাইছে কিহৰ কাৰণে বৃদ্ধি পাইছে এইটো আমি জানিব পৰা নাই আৰু কাৰণ কি আমি ইমান ওপৰলৈকে যাবও পৰা নাই সেইটো কাৰণে ধৰ মই ভিডিঅ' যোগেদি মই জনাব বিচাৰিছোঁ কিহৰ কাৰণে দানাটোৰ দাম বৃদ্ধি পাইছে বাৰু ঠিক আছে মই এতিয়া মেইন টপিকলৈ আহোঁ আপোনালোকে দেখিছে কিজানি মই প্ৰথম যেতিয়া মই ফাৰ্মিং ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া দানাৰ দাম আছিলে আপোনাৰ মিনিমাম 1800 টকা 1900 টকা ইভাগ গ্ৰুপৰ বা প্ৰফেচৰে হ'ল সেই দাম 1900 টকা বা 1800 টকা দাম আছিলে আৰু এতিয়া আপুনি চাবগৈ ইভা বা আপোনাৰ গোটেজৰ দানা আপোনাৰ মিনিমাম 2700 টকা বা 2600 টকা চলিগে আৰু এবছৰৰ ভিতৰত মিনিমাম ধৰ 700 টকা ইমান চুইছেগৈ কিহৰ কাৰণে ইমান দানাৰ দামটো বাঢ়িছে সেইটো আমিও জানিব পৰা নাই কিন্তু কি আমি এতিয়া দেখিছোঁ লাহে লাহে মুৰ্গীৰ দাম একো নাই মুৰ্গীৰ মূল্য কমি আহিছে আৰু দানাৰ দামটো বেছি বাঢ়ি গৈ আছে পোৱালিও আপোনালোকে চাওক পোৱালিৰ দাম আপোনাৰ মিনিমাম পিয়ৰ লোকেল বা এইবিলাকৰ 40 টকা 45 টকা দাম হৈ গ'ল ব্ৰইলাৰ 40-45 টকা দাম হৈ গ'ল এতিয়া আপোনালোকে চাওক সেইকাৰণে আজিকালি কিছুমান আমাৰ লোকেল ফাৰ্মাৰ আছে সেইবিলাক এতিয়া ফাৰ্ম কৰিবলৈ বাদ দিছে কিছুমানে যিবিলাক ডেকা ল'ৰা আছে ধৰ সিহঁতে ভাবিছিলে 2-1 পইচা ধৰ ফাৰ্মিং কৰি কামাওঁ ইনকাম কৰি লওঁ কিন্তু কি এইবিলাক কাৰণতে দানাৰ দামৰ বৃদ্ধিৰ কাৰণে দানা কিনিব নোৱাৰি মানুহে ফাৰ্মিং কিছুমান বাদ দিছে হয় বন্ধুসকল আপোনালোকে চাওক এতিয়া মাৰ্কেটত গৈ চাব বেপাৰীয়ে বিক্ৰী কৰে এটা মূল্য দামত আৰু আমি যিটো নেকি হ'লচেলাৰ দামত বিক্ৰী কৰিবলগীয়া হয় আমাৰ দামটো বেলেগ হৈ যায় আমি এতিয়া ধৰ সোণালী মুৰ্গী দি আছোঁ বৰ্তমান 280 270 এই ধৰণে আমি বিক্ৰী কৰিবলগীয়া হৈছে আৰু বেপাৰী সেইটো যিমানত বিক্ৰী কৰে সেইটো সিহঁতৰ কথা সেইটো আমি বেপাৰীৰ কথালৈ আমি বেপাৰীৰ কথা আমি ক'বলৈ নাযাওঁ সেইটো বুলি নহয় কিন্তু আমি যিটো নেকি প্ৰাপ্য পাব লাগে আমি সেইটো পোৱা নাই কাৰণ কি আৰু এনেকুৱা কৰি পেলাইছে কিছুমান কোম্পানীয়ে আজিকালি সকলো সোণালী ব্ৰইলাৰ হওক কয়লাৰ হওক আজিকালি চব কোম্পানীয়ে পুহিবলৈ লৈছে আৰু কোম্পানীৰ আণ্ডাৰত বহুতো এনেকৈ ফাৰ্ম থাকে সেইবিলাকে এই গোটেই ফাৰ্মবোৰ লোকেল ফাৰ্ম কৰা মানুহবিলাকক ধৰ বৰবাদ কৰি পেলাইছে কাৰণ কি দানাৰ দামৰ বৃদ্ধিটো বঢ়াই দিছে আৰু যাতে লোকেল ফাৰ্মাৰবিলাকে সৰু সুৰাকৈ যিবিলাকে কৰি আছে ফাৰ্ম কৰি আছে সিহঁতে যাতে সেইটো কিনিব নোৱাৰে সেইকাৰণে কোম্পানীয়ে এতিয়া দেখিছে আপোনালোকে ব্ৰইলাৰৰ দাম আপোনাৰ কিমান কৰি দিছে 145 টকা এতিয়া দুদিনমান আগত 145 টকা চলি আছিলে 40 টকা চলি আছিলে আজিৰ ডেটত যাওক আপুনি মিনিমাম 160 টকা 65 টকা এনেকৈ চলি আছে এতিয়ালৈকে চাওক আপোনালোকে কোম্পানীয়ে মাজতে ডাউন কৰি দিয়ে আকৌ মাজতে আপ কৰি দিয়ে এইটো সিহঁতৰ এটা চাল চলি আছে কোম্পানীয়ে দানাৰ দাম সিহঁতেই বঢ়ায় আৰু সিহঁতেই মাজে মাংসৰ দাম কমায় মাংসৰ দাম সিহঁতেই বঢ়ায় সেইকাৰণে আপোনালোকে চাওক মোৰ ফালৰ পৰা বা আমাৰ লোকেল ফাৰ্মাৰবিলাকৰ পৰা ধৰ এটা ৰিকুৱেষ্ট কিহৰ কাৰণে দানাৰ মূল্যৰ দাম ইমান বাঢ়িছে সেইটো আমি জানিব বিচাৰিছোঁ বাৰু ঠিক আছে বন্ধুসকল মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ মই কাৰণ বহুত দিনৰ আপোনালোকেও বেয়া নাপাব মই বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ কাৰণ কি মোৰ এখন বিয়া চলি আছিলে সেইটো কাৰণে মই সেইবিলাকত লাগি থাকিবলগীয়া হৈছিলে আৰু সেইটো কাৰণে মই ভিডিঅ'বিলাক দিব পৰা নাছিলোঁ বাৰু ঠিক আছে বন্ধুসকল এতিয়া নতুনকৈ ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম আৰু আপোনালোকক মই আগলৈ আকৌ নতুন ভিডিঅ' দি থাকিম ধন্যবাদ